নমস্কাৰ ইউটিউব ফ্যামিলি আৰু স্বাগতম জনাইছোঁ খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ এখন মছলা দিয়া বুটৰ তৰকাৰী। এই তৰকাৰীখন বনাবৰ কাৰণে মই এয়া বুট লৈছোঁ। বুটখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। তিয়াই থোৱা বুট লৈছোঁ এক বাটি। তাৰ পিছত মই লৈছোঁ দুটা সৰু সৰু বিলাহী কাটি লৈছোঁ। দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছোঁ। তাৰ পিছত এয়া আদা নহৰু আৰু অলপ জালুক খুন্দি লৈছোঁ। তাৰ পিছত এয়া লং ইলাইচি আৰু দুটা লং ইলাইচি আৰু ডালচেনি দুটা টুকুৰা লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ আৰু কেঁচা জলকীয়া তিনিটা কাটি লৈছোঁ। মিঠাতেল, নিমখ আৰু হালধি। আৰু এয়া মই বুটখিনি বইল কৰোঁতে বুটৰ লগত দিছোঁ এখিলা তেজপাত, দুডোখৰ ডালচেনি, ইলাচি আৰু দুটা লং দি দিছোঁ। বইল কৰোঁতে গোন্ধ ওলাবৰ কাৰণে ইয়াতে দি দিছোঁ। আৰু এয়া মই 8টা চিটি মৰাই ল'লোঁ। আৰু 8টা চিটি মৰাৰ পিছত এয়া ঠাণ্ডা হোৱাৰ পিছত এয়া দেখিছেনে বুটকেইটা কিমান ধুনীয়াকৈ সিজি গৈছে চাওকচোন। এয়া ধুনীয়াকৈ কোমল হৈ সিজি গৈছে একদম। দেখিছেনে এয়া ধুনীয়াকৈ সিজি গৈছে। তাৰ পিছত মই ইয়াতে দিয়া লং ইলাইচি আৰু ডালচেনি আৰু তেজপাত কেইটা উলিয়াই ল'লোঁ। গন্ধটো ধুনীয়াকৈ বুটৰ লগত মিক্স হৈ গৈছে, সেইকাৰণে এতিয়া উলিয়াই দিলোঁ। তাৰ পিছত মই এয়া কেৰাহীত তেল দি লৈছোঁ, মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই তাতে কালজিৰা কেইটামান মই তাতে ভাঙি দিছোঁ গোন্ধৰ কাৰণে। তাৰ পিছত মই এয়া পিঁয়াজ দি ল'লোঁ, জলকীয়া, আদা নহৰু আৰু জালুকৰ গুড়াখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম। ভালদৰে এইখিনি লৰাই সিজিবলৈ দিম। ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই এইখিনি সিজাই ল'ম। তাৰপিছত মই ইয়াতে দিলোঁ বিলাহী। বিলাহীখিনিও মই ধুনীয়াকৈ সিজিবলৈ দিম। ভালকৈ মই বিলাহীখিনি এনেকৈ লৰাই সিজাই ল'ম। তাৰপিছত মই ইয়াতে এতিয়া মই বিলাহীখিনি সিজিবৰ কাৰণে এতিয়া মই ইয়াতে 1 মিনিটমান সময় ঢাকোন দি ৰাখিম বিলাহীখিনি। এক 1.5 মিনিটমান সময়ৰ পিছত এয়া মই ঢাকন খুলি চাইছোঁ। বিলাহীখিনি দেখিছেনে ধুনীয়াকৈ সিজিছে আৰু প্ৰায় এয়া ধুনীয়াকৈ সিজি গৈছে ধুনীয়াকৈ। বিলাহীখিনি সিজি যোৱাৰ পিছত মই ইয়াতে এতিয়া নিমখ দিম। মন কৰিব নিমখ আমি বুটখিনি বইল কৰোঁতেও দিছিলোঁ, আন্দাজমতে দিব সেইকাৰণে নিমখ। হালধি, এয়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা, লাল মিৰ্চ পাউডাৰ আৰু মছলাবিলাক ভালকৈ মিক্স হৈ যাবৰ কাৰণে এতিয়া মই অকণমান ইয়াতে পানী যোগ কৰিম অকণমান। আৰু গেছৰ ফ্লেমটো ল' কৰি থৈছিলোঁ নহয়, এতিয়া হাই কৰি দিম। এতিয়া মই আকৌ গেছৰ ফ্লেমটো কম কৰি ল'ম আৰু ইয়াতে মই এতিয়া এটা সিক্ৰেট বস্তু যোগ কৰিম। আৰু এই সিক্ৰেট বস্তুটো হৈছে মই ইয়াতে 1 চামুচ ঘি যোগ কৰি দিম। এয়া 1 চামুচ ঘি দি আৰু অলপ ভালদৰে মছলাখিনি সিজাই ল'ম। এতিয়া ধুনীয়াকৈ মছলাখিনি মিক্স হৈ যোৱাৰ পিছত ইয়াতে আমি বইল কৰি থোৱা বুটখিনি পানীৰে সৈতে ইয়াতে এতিয়া ঢালি দিম। ফ্ৰাই কৰি দিম। ফ্ৰাই কৰি কাৰণে এইখিনি আৰু এতিয়া 5 মিনিটমান সময় উতলিব দিম। এতিয়া ইয়াতে আৰু অকণমান পানী দি দিম।
এতিয়া মই ইয়াতে আৰু অকণমান পানী দি দিম। পানী দিয়াৰ পিছত গেছৰ ফ্লেমটো হাই কৰি ল'ম। হাই কৰি মই এতিয়া এইখিনি আৰু 5 মিনিটমান সময় এইখিনি ধুনীয়াকৈ ঢাকন মাৰি উতলাই ৰাখিম। এয়া 5 মিনিটমান সময়ৰ পিছত হাই ফ্লেমত উতলোৱাৰ পিছত এয়া দেখিছেনে ধুনীয়াকৈ একদম পুৰা উতলি আছে আৰু ধুনীয়াকৈ সিজি গ'ল। মছলাবিলাকো ধুনীয়াকৈ বুটৰ লগত একদম মিক্স হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আৰু অকণমান গ্ৰেভিটো ডাঠ হ'ব দিম, অকণমান পাতল হৈ আছে। এয়া ধুনীয়াকৈ ডাঠ হৈ গ'ল গ্ৰেভিখিনি, দেখিছেনে? এয়া ধুনীয়াকৈ ডাঠ হৈ গৈছে গ্ৰেভিখিনি। আৰু এয়া মই ধুনীয়াকৈ টিফিন বাতি এটাত কাঢ়ি ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল চববিলাক মিক্স হৈ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? এনেকৈ বনাই চাব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।